কৃষ্ণ আজি এপ্ৰিল মাহৰ 5 তাৰিখ আজি অসম বিজ্ঞান সমিতিৰ আলোচনা চক্ৰ মুগা সংস্কৃতিৰ ওপৰত আছিল আৰু আমি তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিল এই মৰ্মে আমি তাত উপস্থিত আছিলোঁ আৰু অংশগ্ৰহণ কৰিলোঁ বিশিষ্ট মুগাবিদসকলৰ সৈতে আলোচনা কৰি মুগা শিল্পৰ বিষয়ে দুআষাৰ আমি শিকিলোঁ তাতেই মই নলবাৰী এজন বন্ধু ধ্ৰুৱজ্যোতি কলিতাক লগ পালোঁ লগ পাই তেখেতৰ লগত কথা বতৰা পতাৰ পাছত আমি তেখেতৰ সৈতে নিজ গৃহলৈ আহিলোঁ মোৰ নাম হেম বৰুৱা মই অৱসৰপ্ৰাপ্ত এজন শিক্ষক আৰু মোৰ বয়স এতিয়া ৭৬ বছৰ মোৰ বয়স কিছু হৈছে তথাপিতো বয়স অনুপাতে মই ঘৰতে থমকি বহি থকা নাই মই অঞ্চলৰ ঢকুৱাখানাৰ বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ আৰু স্বাস্থ্য ভালে থকালৈকে সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকিম বুলি মন কৰিছোঁ মই বৰ্তমান ঘৰুৱা যিখিনি কাম দৈনন্দিন যিখিনি কাম সেইখিনি কামতো মই জড়িত আছোঁ মোৰ নাতি স্কুললৈ অনা নিয়া কৰাৰ পৰা আৰম্ভ কৰি গৰু গাই ছোৱালৈকে মোৰ এজনী গাই আছে যিজনী গাইৰ দ্বাৰা গাখীৰ পাওঁ তাইক মই প্ৰতিপালন কৰোঁ আৰু মোৰ বাৰীত ফিচাৰী আছে তাতে মাছ আছে মাছৰ লগতো প্ৰতিপালন কৰাৰ লগতে ধেমালি ধেমালা কৰি মোৰ জীৱনটো অতিবাহিত কৰিছোঁ অতি আনন্দৰে মই ৭৫ চনৰ পৰা ৭০ চনলৈকে মটৰচাইকেলৰ ওপৰতেই অহা যোৱা কৰি গোটেই ছাৰ্ভিচটো দিছিলোঁ কিন্তু ৭০ চনৰ জুলাই মাহত মোৰ হাৰ্টৰ অপাৰেশ্যন হ'ল বাংগালোৰত আৰু তাতেই মোক ডাক্তৰে বাধা দিলে যে আপুনি আৰু মটৰচাইকেল নচলাব আপোনাৰ অপাৰেশ্যন ছাকচেছ হৈছে আপোনাক আমি আৰু ২০ বছৰ বয়স দি দিলোঁ আৰু সেই তাৰিখ আহিয়ে মই মটৰচাইকেল বিক্ৰী কৰি বাইচাইকেল কিনিলোঁ এতিয়া মই বাইচাইকেলত বিভিন্ন জেগালৈ যাওঁ বাইচাইকেলে মোৰ এতিয়া একৰকম বন্ধু এই কামখিনিৰ উপৰিও মোৰ এটা বিশেষ বৃত্তিৰ লগত মই জড়িত সেইটো হ'ল মুগা খেতি মোৰ জীৱনত ক্লাছ 9ৰ পৰা মই মুগা খেতিৰ লগত জড়িত হৈ মুগা খেতি মই খুব ভাল পাওঁ মুগা খেতি কৰি আছিলোঁ আৰু শেষত 94ত মই দৰমহাৰ টকাৰে 10 বিঘা মাটি কিনি তাত মই এখন চুমনি বাৰী পাতিলোঁ আমাৰ ঘৰত ককা দেউতাহঁতৰ দিনৰ পৰাই চুমনি বাৰী আছিল আৰু আমি সৰুৰে পৰাই এই মুগা খেতিৰ লগত জড়িত হৈ গৈছিলোঁ আৰু শেষত মুগা খেতিটো ইমানেই আপোন হ'ল সেই খেতিটো এৰিব নোৱাৰি নিজাববীয়াকৈ চুমনি বাৰী পাতিলোঁ আৰু এই চুমনি বাৰীত এতিয়া মোৰ 1300 জোপা গছৰ সৈতে এখন সৰু মুগা ফাৰ্ম য'ত নেকি 3টা পৰিয়ালক সংস্থাপন দিবৰ কাৰণে সমৰ্থ হৈছোঁ মুগাৰ প্ৰতি থকা মোৰ যিটো আগ্ৰহ আৰু ঢকুৱাখানাৰ মুগা খেতিৰ বিষয়ে জানি লখিমপুৰ জিলা উপায়ুক্ত মাননীয় জয়ন্ত নালিকা দেৱে আমাক এটা আলোচনালৈ মাতিলে আৰু এই আলোচনাৰ মৰ্মে 2009 চনত ঢকুৱাখানাৰ ঘিলামাৰাত এখন ৰাজহুৱা মিটিং হ'ল যিখন মিটিঙত আমাৰ প্ৰায় 1100 ঢকুৱাখানাৰ মুগা পালক তাত উপস্থিত আছিল তাতে এখন সোসাইটি গঠন কৰিলে সোসাইটিখনৰ নাম হ'ল চেৰিফেট কোঅপাৰেটিভ সোসাইটি লিমিটেড আৰু তাতে আমাক চেয়াৰমেনৰ দায়িত্ব দিলে আৰু সেই তাৰিখৰ পৰা আজি 15 বছৰ সেই দায়িত্বটো মই জড়িত হৈ আছোঁ এই অনুষ্ঠানত এতিয়া আমাৰ প্ৰায় 2200 মুগা পালক জড়িত হৈছে মই যিখন মুগা ফাৰ্ম তৈয়াৰ কৰিছোঁ তাত 2-3টা মুগা পালকৰ পৰিয়াল লৈ মই তেন মুগা খেতি কৰিছোঁ আৰু সেই ফাৰ্মত একে সময়তে তেখেতে 1 লাখৰ ওপৰ মুগা পকাব পৰা ব্যৱস্থা আছে আৰু সেই মুগাখিনি আমি সূতা হিচাপে কটাৰ উপৰিও সময়ে সময়ে আমি সঁচৰ কাৰণে ৰাইজক দিওঁ এনেধৰণে আমাৰ মুগা চমনিৰ পৰা যিখিনি উৎপাদিত মুগা সেইখিনি প্ৰায় সুন্দৰভাৱে পৰিচালনা কৰিবলৈ মই সমৰ্থ হৈছোঁ আৰু কেইবাজনো নিবনুৱাই এই বৃত্তিৰ যোগেদি তেখেতসকলৰ পৰিয়াল পোহপালিবলৈ সক্ষম হৈছে আমাৰ মুগাৰ সঁচৰ কাৰণে কিছু সমস্যা হৈছে আগতে সেইটো বেছি আছিল কিন্তু এতিয়া কিছু লগা গৈছে যিহেতু এতিয়া যাতায়াতৰ সুবিধা
বাৰ্তালাপৰ সুবিধা বিভিন্ন সুবিধাৰ কাৰণে এতিয়া বহুত সমূহ হৈছে আমি ইয়াৰ পৰা গাঁৱলৈ যে মুগাটো হৈছেনে পকিছেনে ভালনে এই কথাখিনি সুধি ইয়াৰ পৰাই ফোনত সুধি আমি কণ্টেক্ট কৰি মুগাটো অনাৰো এতিয়া ব্যৱস্থা হৈছে কিন্তু আমি সৰু হৈ থাকোঁতে দেখিছিলোঁ আমাৰ দদাইদেউ বা ককাইদেউহঁতে তলি টোপোলা বান্ধি খাদ্য সময়ত তলি টোপোলা বান্ধি গাঁৱলৈ যাবলগীয়া হৈছিল আৰু নাগালেণ্ডৰ ভিতৰুৱা জেগালৈ যাবলগীয়া হৈছিল সঁচ বিচাৰি কটীয়া মুগা সঁচ বিচাৰি সেই তেতিয়া যথেষ্ট কষ্ট আছিল তেওঁলোকে 15 দিন এমাহ পৰ্যন্ত ঘৰৰ পৰা হচুৱা মুগাৰ কাৰণে আঁতৰি থাকিবলগীয়া হৈছিল আৰু তেনেধৰণে খেতি কৰিছিল কিন্তু এতিয়া সেইটো যথেষ্টখিনি লাঘৱ হৈছে আৰু এটা হৈছে কি তেতিয়াৰ মুগাৰ যিটো মূল্য এতিয়া মুগাৰ যিটো মূল্য আকাশ পাতাল পাৰ্থক্য আমাৰ জীৱনতে 1000 মুগাত আমি 100 টকাত বিক্ৰী কৰিছিলোঁ কিন্তু এতিয়া সিদিনা মই জাৰুৱা মুগাৰ সঁচ ৰাইজক দিছোঁ 1000 মুগাৰ দাম 9000 টকা কিমান আকাশ পাতাল পাৰ্থক্য হৈ গ'ল আৰু মুগাৰ মূল্য ইমানেই বাঢ়িল বহাৰ কাৰণে এটা কথা ভালেই হৈছে যে উঠি অহা চামে এই খেতিটোৰ প্ৰতি আকৰ্ষিত হোৱা আমি দেখা পাইছোঁ সেইটো হ'ব লক্ষণ মুগাৰ খেতি যিটো মুগাৰ সূতা সেইটোতো কোৱা হয় সোণালী সূতা যিটো মুগা কাপোৰ 100 বছৰ পৰ্যন্ত এখন কাপোৰেই ব্যৱহৃত হৈ চলি যায় ইয়াৰ ইমান গুণাগুণ আছে সেই মুগাক লৈ আমাৰ অসমীয়া ব্যক্তি প্ৰথমে বহুত আকৰ্ষিত হৈছিল কিন্তু এতিয়া অসম তথা ভাৰতৰ বাদেও আমাৰ যিটো অনুষ্ঠান চেৰিফেডৰ পৰা কাপোৰ আমেৰিকা পৰ্যন্ত আমি দিবলৈ সক্ষম হৈছোঁ তাতো মুগা কাপোৰ চাহিদা বাঢ়িছে এতিয়া চৰকাৰেও খেতিয়কসকলক যথেষ্টখিনি সহায় কৰিছে এতিয়া আমাৰ যিটো অনুষ্ঠান চেৰিফেড অনুষ্ঠান সেই অনুষ্ঠানলৈ আই গুৱাহাটী কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ পৰা চেৰিফেড অনুষ্ঠানত 1,82,00,000 টকাৰ এটা প্ৰজেক্ট বৰ্তমান চলি আছে তাত বোৱা কটা মুগা পোহা বিভিন্ন ডিজাইনৰ আদি বিভিন্ন প্ৰশিক্ষণ চৰকাৰীভাৱে প্ৰদান কৰিছে আৰু আমাৰ শিপিনীবিলাকে সেইবিলাক সুবিধা লাভ কৰিছে সেয়েহে বৰ্তমান চৰকাৰে মুগা খেতিৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে তাক লৈ আমি মুগা পালকসকল কিছু পৰিমাণে হ'লেও আমি আনন্দিত হৈছোঁ আৰু আহ্বান জনাইছোঁ এই মুগা সংস্কৃতি এই মুগা খেতি ৰক্ষাৰ কাৰণে আমাৰ চৰকাৰ আগবাঢ়ি আহক মুগা পালকসকলক সহায় কৰক এইটো আমাৰ আহ্বান এই মুগা খেতি সম্পূৰ্ণ নিৰ্ভৰশীল প্ৰকৃতিৰ ওপৰত বৰ্তমান সূৰ্যৰ যিটো উত্তাপ বাঢ়িছে মুগা খেতিৰ কাৰণে সেইটো বেয়া আৰু এই উত্তাপ বঢ়াৰ কাৰণটো হ'ল যে আমাৰ যিবিলাক গছ গছনি আছিল আমাৰ মানুহে কাটি সকলোবিলাক ধ্বংস কৰিছে তাৰ কাৰণে উষ্ণতাটো বাঢ়িছে বুলি আমি ক'ব লাগিব এই উষ্ণতা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বৰ্তমান চৰকাৰে বিশেষকৈ চেণ্ট্ৰেল চিল্ক বোৰ্ডে এই মুগা খেতিটোৰ কাৰণে কিছু ব্যৱস্থা হাতত লৈছে আৰু মুগাৰ বিপৰীতে যোৱা যিখিনি কাম যেনেকৈ ইটা ভাটা মুগাৰ কাৰণে ইটা ভাটাটো অনুকূল নহয় আমাৰ ইয়াতে বহুত ক্ষুদ্ৰ ইটা ভাটা গাত হৈ উঠিছিল য'ত নেকি মুগা নষ্ট হৈছে আমি চৰকাৰৰ লগত আলোচনা কৰি জয়ন্ত নালিকা মহোদয়ৰ লগত বহি অসম চৰকাৰক এটা আবেদন জনালোঁ এই বিষয়টোৰ ওপৰত তেতিয়া চৰকাৰে খুব কম দিনৰ ভিতৰত ক্ষুদ্ৰ ইটা ভাটাবিলাক বন্ধ কৰিলে আৰু তাৰ পাছতেই আমাৰ এই যিটো বিপদ সেইটো গ'ল এতিয়া যিবিলাক ডাঙৰ ইটা ভাটা আছে সেইবিলাক কেনেধৰণে ইটা ভাটা কৰিব লাগিব সেইটো বিজ্ঞানসন্মতভাৱে চৰকাৰে বান্ধি দিছে আৰু তেনেধৰণে ইটা ভাটা চলিছে আমাৰ ইয়াত যিবিলাক চাহ বাগান ক্ষুদ্ৰ চাহ বাগান গঢ়ি উঠিছে সেই চাহ বাগানৰ যিটো ঔষধ ব্যৱহাৰ কৰে সেইটো মুগাই একেবাৰে সহ্য কৰিব নোৱাৰি আৰু তাৰ গন্ধ পালেই মুগা মৰি যায় সেয়েহে সেইটো এটা প্ৰত্যাহ্বান ৰূপে থিয় দিছে আজি যিখন বিজ্ঞান মঞ্চত আলোচনা চক্ৰ হ'ল তাত এই বিষয়টোৱে আগস্থান পাইছে আৰু মুগা পালক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমন্বয়ৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি চেণ্ট্ৰেল চিল্ক বোৰ্ড যোৰহাটে আমাক কথা দিছে আৰু আমি ভাবিছোঁ কম সময়ৰ ভিতৰতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু মুগা পালকসকল বহি বুজা পৰাৰ মাজেদি দুইটা খেতি যাতে আগবাঢ়ি গৈ থাকে তাৰ ব্যৱস্থা ল'বলৈ আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এই প্ৰস্তাৱ যদি কাৰ্যকৰী হয় তেতিয়াহ'লে মুগা পালকসকল উপকৃত হ'ব বৰ্তমান মোক চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ এডভাইচাৰী বৰ্ডৰ সদস্য হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ মোক সদস্য হিচাপে মনোনীত কৰি নিছে আৰু মই আমাৰ এডভাইচাৰী বৰ্ডৰ সভাত মই এই গোটেই বিষয়বিলাক উত্থাপন কৰিছোঁ আৰু ইয়াৰ নিৰাময়ৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰলৈ ইয়াৰ
প্ৰতিবেদন আগবঢ়াইছোঁ। সেই প্ৰতিবেদন যদি চৰকাৰে গ্ৰহণ কৰে আৰু ৰাইজে সঁহাৰি জনায়, চাহ খেতিয়কসকলে যদি সঁহাৰি জনায়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে যদি সঁহাৰি জনায়, তেতিয়াহ'লে আমাৰ এই মুগা খেতিটো জীয়াই ৰখাত সহায় হ'ব বুলি ভাবোঁ। আৰু সকলোলৈকে মই মুগা পালক হিচাপে আৰু চেৰিফেট কৰ্পৰেট ছ'চাইটি সভাপতি হিচাপে সকলোলৈকে মোৰ কাটৰ অনুৰোধ, সকলো ওলাই আহক। এই আপুৰুগীয়া মুগা সম্পদক আমি জীয়াই ৰাখিব লাগিব। আমি যদি সকলোৱে হাত উজান দিওঁ, নিশ্চয় আমাৰ এই আপুৰুগীয়া মুগা সংস্কৃতি জীয়াই ৰাখিব পাৰিম। নমস্কাৰ।